হেল্ল' গাইজ, কি খবৰ? যদি ভালে আছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি হ'ল লক্ষী পূজা। চাওক ইফালে লক্ষী পূজা হৈ আছে। আমি গৈছিলোঁ মাটিয়াত, চ' আমি ঘূৰি অহাত মানে এইফালে আপোনালোককো অলপ দেখুৱাই দিলোঁ আৰু লক্ষী পূজাতে। চাওক ইয়াত ইমান ডাঙৰকৈ পাতিছে। আমাৰ গাঁৱত মানে ইমান সেনেকুৱা ডাঙৰ নহয়, অলপ সৰুকৈ পাতে। আৰু এইফালে জুবিন গাৰ্গৰ গান বজাই বজাই গৈ আছোঁ। মানে জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই, তাক ভাবি মনত পেলাই গৈ আছোঁ। আৰু ইফালে ৰাস্তাবিলাক চাওক ইমান বেয়া হৈছে, খাল খুল একেবাৰে এইটো ৰাস্তাটো এইখিনিতো বেয়া মানে। আগত ভাল ৰাস্তা পাৰ হৈ কিনে আহিলোঁ, এইবাৰ বেয়া বেয়া ৰাস্তাখিনি পাইছোঁ। আৰু এইফালে দৃশ্যবিলাক চাওঁ, ভিউ মানে কি মনোমোহা পৰিৱেশ হৈ আছে, কি দৃশ্য মানে সন্ধিয়াৰ সময় চাওক, বেলাটো কিমান ৰঙা হৈ গৈছে। আৰু ইফালে ৰাস্তাবিলাকো চাওক, গাঁৱৰ মাজেৰে গৈ আছোঁ মানে। আৰু এনেকৈ গাঁৱৰ মাজেৰে গৈ 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 ফাইনেলি আমি হাইৱে পাই গ'লোঁ। আৰু আমাৰ ইয়াত মানে হাইৱেটো 4 লাইন বনাই আছে চাওক। আৰু দুয়োফালে মানে শাল গছ, মানে ইমান ডাঙৰ ডাঙৰ নহয়, সৰু সৰু শাল গছ। আৰু যিহেতু সন্ধিয়াৰ সময়, এইখিনি সময়ত মানে এনেকৈ পৰিৱেশৰ মাজেৰে গৈ মনটো কি শান্তি লাগে, মানে ভাষা নাই। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ ভাবিছোঁ। তো আজিৰ কাৰণে বাই বাই।